আজি কেইবাদিনৰ মূৰত ৰ'দটো দিছে। এইকেইদিন প্ৰায় বৰষুণেই হৈ আছিলে। আজি ৰ'দটো বহুত ধুনীয়াকৈ দিছে। এয়া কাম বন কৰি আজৰি হৈ এতিয়া আপোনাৰ 1টা বাজিব হ'ল। এতিয়া বোলো ভাতকেইটা খাবলৈ লৈছোঁ। তাকে আজি ভাতকেইটা কিহেৰে খাইছোঁ তাকে বোলো দেখাওঁ অলপ। কিনো আজি খাইছোঁ দুপৰীয়া সাজত। আজি চব পুৰা বস্তুৱে খাইছোঁ। একো ইয়াত মানে আজি তেল নোহোৱাকৈ খাওঁ বুলি ভাবিছোঁ আৰু দুপৰীয়া তাকে দেখাইছোঁ। এয়া পাপৰ পুৰি লৈছোঁ, জলকীয়া, তাৰপিছতে এয়া আদা এটুকুৰা লৈ লৈছোঁ, তাৰপিছতে পিঁয়াজ। আজি মানে অকল পোৰা বিলাহীয়ে ভাত খাব মন গৈছে। এয়া দুপৰীয়া ভাত সাজ আজি একেবাৰে চিম্পুলকৈ খাইছোঁ। চব পোৰা বস্তুৱে খাইছোঁ। বিলাহী পোৰা, নহৰু পোৰা, পাপৰ পোৰা নহৰুটো খাই ভাল লাগে। আজি ৰ'দটো দিয়া দেখি এনেদৰে খাবলৈ মন গ'ল। আজি ৰ'দটো দিছে কাৰণে আজি এনেকৈ খাবলৈ মন গ'ল। চাটনিখিনি একো বেলেগ বস্তু দিয়া নাই, অকল আম, পদুনা দুখিলামান, নৰসিংহ দুখিলামান দি পিছা হৈছে। খাই কিন্তু বহুত সোৱাদ হৈছে। আজি দুপৰীয়া ভাতকেইটা খাই বহুত ভাল লাগিলে, বহুত টেষ্টি লাগিলে আজি। যিহেতু